নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। বন্ধু-বান্ধৱীসকল, আজি আমি আলোচনা কৰিবলৈ গৈ আছোঁ আমাৰ অসমত আহিব লগা সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে প্ৰয়োজনীয় কেইটামান কুৱেশ্যন আনচাৰ, যিকেইটা আমাৰ অসমৰ হৈ থকা সকলোবিলাক পৰীক্ষাতে আহি থকা দেখা যায়। তো বলক আমি কুৱেশ্যন কেইটাৰ ফালে আগবাঢ়োঁ। প্ৰশ্নটো হৈছে, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? ইয়াৰ দিয়া আছে পাৰ্বতী প্ৰসাদ বৰুৱা, নলিনীবালা দেৱী। ইয়াৰ উত্তৰটো হ'ব খ, নলিনীবালা দেৱী। নলিনীবালা দেৱী আছিল প্ৰথম অসমীয়া মহিলা সভাপতি। দুই নম্বৰ প্ৰশ্নটো হৈছে, দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি? দিয়া আছে কথা কবিতা, কান্তিমালা, জয়মতী আৰু সাগৰ দেখিছা। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সাগৰ দেখিছা। দেৱকান্ত বৰুৱাৰ একমাত্ৰ কবিতা পুথিখনৰ নাম সাগৰ দেখিছা। তাৰ পাছত ৩ নম্বৰ প্ৰশ্নটো হৈছে, জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথিখনৰ নাম কি? দিয়া আছে লুইতৰ পাৰৰ অগ্নিসুৰ, বিন বৰাকী, কাণখোৱা, ঘৰ সেউতী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ক, লুইতৰ পাৰৰ অগ্নিসুৰ হৈছে জ্যোতিপ্ৰসাদ আগৰৱালাৰ কবিতা পুথি। তাৰ পাছত ৪ নম্বৰ কুৱেশ্যনটো হৈছে, অসম সাহিত্য সভাৰ বৰ্তমান সভাপতিজন কোন? দিয়া আছে জগদীশ মুখী, হিমন্ত বিশ্ব শৰ্মা, ৰঞ্জু হাজৰিকা, কুলধৰ শইকীয়া। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কুলধৰ শইকীয়া। কুলধৰ শইকীয়া হৈছে বৰ্তমান অসম সাহিত্যৰ সভাপতি। তাৰ পাছত ৫ নম্বৰ কুৱেশ্যনটো দিয়া আছে, বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্প পুথিখনৰ নাম কি? দিয়া আছে চিত্ৰবন, সোণপাহি, সাগৰ দেখিছা, বনকুঁৱৰী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সোণপাহি। বিষ্ণুপ্ৰসাদ ৰাভাৰ গল্প পুথিখনৰ নাম হৈছে সোণপাহি। তাৰ পাছত ৬ নম্বৰ প্ৰশ্নটো হৈছে, তেজপুৰত থকা মহাভৈৰৱ শিৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? দিয়া আছে দিহিঙীয়া ৰজা, নৰিয়া ৰজা, বাণ ৰজা, ভাস্কৰ বৰ্মন। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাণ ৰজা। বাণ ৰজাই তেজপুৰত থকা মহাভৈৰৱ শিৱ মন্দিৰ নিৰ্মাণ কৰাইছিল। তাৰ পাছৰ ৭ নম্বৰ প্ৰশ্নটো হৈছে, গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? দিয়া আছে ১৫৬০ চনত, ১৯৭০ চনত, ১৯৭১ চনত, ১২৭০ চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ১৯৭০ চনত। গুৱাহাটী চাহ নিলাম কেন্দ্ৰটো ১৯৭০ চনত প্ৰতিষ্ঠা কৰা হৈছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে, ব্ৰহ্মপুত্ৰ নদী কিমান দীঘল? দিয়া আছে ২৯৫০ কিলোমিটাৰ, খ দিয়া আছে ২৮৮০ কিলোমিটাৰ, গ দিয়া আছে ২৫৬০ কিলোমিটাৰ, ঘ দিয়া আছে ২৮৯০ কিলোমিটাৰ। ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ২৮৮০ কিলোমিটাৰ। ব্ৰহ্মপুত্ৰ নদীখনৰ দীঘল ২৮৮০ কিলোমিটাৰ। ক উত্তৰ। তাৰ পাছত ৯ নম্বৰ প্ৰশ্নটো দিয়া আছে, ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথম দলংখনৰ নাম কি? দিয়া আছে ভূপেন হাজৰিকা দলং, বগীবিল দলং, শৰাইঘাট দলং। ইয়াত আমাৰ ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মিত প্ৰথমখন দলঙৰ নাম হৈছে শৰাইঘাট দলং। শৰাইঘাট দলঙে হৈছে প্ৰথমখন দলং যিয়ে ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথম নিৰ্মাণ কৰা হৈছিল। তাৰ পাছত ১০ নম্বৰ কুৱেশ্যনটো হৈছে, অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম কিমান চনত হৈছিল? দিয়া আছে ১৬৮০ চনত, খ দিয়া আছে ১৮৭০ চনত, গ দিয়া আছে ১৮৮৫ চনত, ঘ দিয়া আছে ১৮০০ চনত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব গ, ১৮৮৫ চনত অম্বিকাগিৰি ৰায়চৌধুৰীৰ জন্ম হৈছিল। তাৰ পাছত কুৱেশ্যনটো আহি গ'ল, অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল? ইয়াৰ উত্তৰটো দিয়াই আছে চুকাফা। চুকাফা আছিল আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠাপক। তাৰ পাছৰ কুৱেশ্যনটো আছে, অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথিখনৰ নাম কি? ইয়াৰ উত্তৰ
প্ৰহ্লাদ চৰিত্ৰ হৈছে অসমীয়া ভাষাৰ প্ৰথম কবিতা পুথি। তাৰ পাছৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰ গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ আছিল অসমৰ প্ৰথম মুখ্যমন্ত্ৰী। তাৰ পাছত 4 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম ক্ষতি সাধন কৰা ভূমিকম্পটো কোন চনত হৈছিল? ইয়াৰ উত্তৰ 1548 চনত। 1548 চনত অসমৰ এটা ডাঙৰ ভূমিকম্প হৈছিল যিটোৱে অসমক বহু পৰিমাণে ক্ষতি সাধন কৰাইছিল। ইয়াত 5 নম্বৰ প্ৰশ্নটো হৈছে অসহযোগ আন্দোলন অসমত কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ 1920 চনত। 1920 চনত অসমত অসহযোগ আন্দোলন আৰম্ভ হৈছিল। তাৰ পাছত 6 নম্বৰ কুৱেশ্যনটো হৈছে অসমত কোন চনত চাহ আৱিষ্কাৰ হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1823 চনত। 1823 চনত অসমত চাহ আৱিষ্কাৰ হৈছিল। পাছৰ 7 নম্বৰ কুৱেশ্যনটো হৈছে আহোম সাম্ৰাজ্যৰ শেষজন স্বৰ্গদেউ কোন আছিল? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰকান্ত সিংহ। চন্দ্ৰকান্ত সিংহ আছিল আহোম সাম্ৰাজ্যৰ শেষজন স্বৰ্গদেউ। তাৰ পাছৰ 8 নম্বৰ কুৱেশ্যনটো হৈছে কোন চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষাৰূপে স্বীকৃতি পাইছিল? ইয়াৰ উত্তৰটো হ'ব 1961 চনত। 1961 চনত অসমীয়া ভাষাটো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰিছিল। অসমৰ উচ্চ ন্যায়ালয় ক'ত আছে? ইয়াৰ উত্তৰটো হ'ব গুৱাহাটীত। গুৱাহাটীত অসমৰ উচ্চ ন্যায়ালয় আছে। তাৰ পাছত 10 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কুমাৰ ৰজা বুলি পৰিচিত ব্যক্তিগৰাকী কোন? ইয়াৰ উত্তৰটো হ'ব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি চিনি পাইছিল। তাৰ পাছৰ কুৱেশ্যনটো হৈছে ধৰিত্ৰী দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ব 22 এপ্ৰিল। 22 এপ্ৰিল তাৰিখে ধৰিত্ৰী দিৱস পালন কৰা হয়। তাৰ পাছৰ 12 নম্বৰ প্ৰশ্নটো হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ দীঘল নদীখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে নীল নদী। নীল নদী হৈছে পৃথিৱীৰ ভিতৰত দীঘল নদী। তাৰ পাছত 13 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ উপন্যাস সম্ৰাট কোন? ইয়াৰ উত্তৰটো হ'ব ৰজনীকান্ত বৰদলৈ। ৰজনীকান্ত বৰদলৈ হৈছে অসমৰ উপন্যাস সম্ৰাট। তাৰ পাছত 14 নম্বৰ কুৱেশ্যনটো হৈছে অসমত বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক কোন? ইয়াৰ উত্তৰটো হ'ব শ্ৰীমন্ত শংকৰদেৱ। শ্ৰীমন্ত শংকৰদেৱ হৈছে অসমৰ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক। তাৰ পাছত 15 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম আলোচনীখনৰ নাম কি? অৰুণোদয়। অৰুণোদয় হৈছে অসমৰ প্ৰথমখন আলোচনী। তাৰ পাছত 16 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰাজ্যপালজনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। বিষ্ণুৰাম মেধি হৈছে প্ৰথম অসমীয়া ৰাজ্যপাল। তাৰ পাছত 17 নম্বৰ কুৱেশ্যনটো হৈছে জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা আছিল জোনাকী কাকতৰ প্ৰথম সম্পাদক। তাৰ পাছত 18 নম্বৰ প্ৰশ্নটো হৈছে বীণ বৰাগী কবিতা পুথিৰ ৰচক কোন? ইয়াৰ উত্তৰটো হ'ব চন্দ্ৰকুমাৰ আগৰৱালা। চন্দ্ৰকুমাৰ আগৰৱালা আছিল বীণ বৰাগী কবিতা পুথিৰ ৰচক। মুখ্যমন্ত্ৰী কোন আছিল? ইয়াৰ উত্তৰটো হ'ব গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈ আছিল স্বাধীন অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী। তাৰ পাছত 20 নম্বৰ প্ৰশ্নটো হৈছে ফুলগুৰি ধাৱা কেতিয়া সংঘটিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1861 চনত ফুলগুৰি ধাৱা হৈছিল। তাৰ পাছত 21 নম্বৰ প্ৰশ্নটো হৈছে লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব মোৰ জীৱন সোৱৰণ। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম হৈছে মোৰ জীৱন সোৱৰণ। তো বন্ধু বান্ধৱীসকল ভিডিঅ'টো আজি ইমানেই। নেক্সট কুৱেশ্যনসমূহ আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম। ধন্যবাদ। যদি আপোনালোক আমাৰ চেনেলত প্ৰথমবাৰৰ বাবে আহিছিলে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব।